নমস্কাৰ বন্ধুসকল, ধনুচন ব্লগ চেনেলটোলৈ স্বাগতম। আৰু বহুত দিনৰ মূৰত আজি উভতি আহি আছোঁ। ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক ধনুচন ব্লগ চেনেলটো গাৰ একদম ফালি দে। আৰু ব্লগ আমি তেনেহ'লে ভিডিঅ'টো চেষ্টা কৰোঁ। ব্লগ মানে ব্লগ ফাইনেলি মই আজি গৈ আছোঁ। আজি ব্লগটো স্পেচিয়েলি ব্লগ হ'ব। আৰু তেনেহ'লে ব্লগ দেৰি নকৰি ব্লগিংটো আৰম্ভ কৰি দিওঁ আৰু গৈ থাকোঁ। আৰু পিছলৈকে চাই গৈ থাকে যাতে মই তলাটো মাৰিলোঁ। তলাটো মৰাৰ পিছত গৈ থাকিম আৰু যাই সকলোবোৰ আপোনালোকক দেখুৱাম যিখিনি পাৰোঁ। ফাইনেলি এতিয়া যাম আমি দুইটাই এতিয়া ব্লগ, তেনেহ'লে চেষ্টা কৰি যাওঁ আৰু এইখিনিলৈকে পাৰোঁ। চাবি ভৰোৱা নাই বাইকৰ চাবি ভৰোৱা নাই, পাহৰি গৈছে। আৰু এতিয়া বহুত দূৰত যাব লাগিব, অকল ইয়াতে নহয়, মোৰ ৰুমত নহয়, আৰু এটা বেলেগ এটা ৰুমতো যাব লাগিব। সেই ৰুমতো যাই অলপমান আপোনালোকক দেখুৱাম। এই গাড়ীটো ঘূৰাই আছে, মই ভিডিঅ' কৰিম। ফাইনেলি উঠি ল'লোঁ। ড্ৰাইভৰ মোকতো ঢাকা লৈছে, কোনো কথা নাই। ড্ৰাইভাৰ আৰু লগতে দুয়োটাই গৈ আছোঁ। পোৱালিবোৰো আছে, পোৱালিবোৰো খেলি আছে বাৰু এইফালে। কোনো কথা নাই, আমি এতিয়া আগবাঢ়ি থাকিম। আমি চিন্তা কৰি আছোঁ আৰু একদম পুৰা এক্সপিৰিয়েঞ্চ থকা টাইপৰ, একদম এক্সপিৰিয়েঞ্চ আছে এই টাইপৰটো। আৰু ড্ৰাইভৰটো এইটো, মই উঠিছোঁ। অলপমান ব্লগিং কৰি যাম আজি। ব্লগিংটো অলপমান ভাল হ'ব চাগে, নাজানো। হা ইমান ডাঙৰ গাড়ী সোমাই আছে আজি মানে একদম ব্লগিংটো শেষলৈকে চাই থাকক। গৈ আছোঁ আগবাঢ়ি। যিহেতু দুখ আৰু বহুতো দুখ আপোনালোকৰ কাৰণে, তথাপিতো ভিডিঅ' আগবঢ়াইছোঁ। কি দুখ, কি কাৰণত মই আপোনালোকক সম্পূৰ্ণ কৈ দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে কমেণ্ট কৰি নিশ্চয় সুধিব পাৰে মোৰ কি দুখ। মন মোৰ উৰি গুচি যায়, কি জানো পায়ো হেৰুৱাই। মন মোৰ উৰি গুচি যায়, কি জানো পায়ো হেৰুৱাই। ফাগুনৰে উৰণীয়াবা ফাইনেলি এনেকৈ আহি আস্তে আস্তে আহি অলপ হাৱাটো কমি গ'ল। এতিয়া হাইৱাৰ পৰা লেপ ল'লোঁ। এটা গাঁৱত গৈ আছে, এটা গাঁৱত এজন থাকে, আমাৰ অসমৰে হয়। তাকো লৈ আনো, মানে তাকো লৈ আনি আৰু যাম আৰু এনেকৈ যিহেতু ব্লগিং কৰি আছোঁ আৰু আপোনালোকে চাই থাকক। আগলৈকে চেষ্টাও কৰি আছোঁ, বহুত চেষ্টা কৰি আছোঁ। গাড়ী আহিছে। বহুত চুকত থাকে, মানে বহুত দূৰত আছে। এনে গ'লে মানে খোজকাঢ়ি আহিলেতো বেমাৰী, আধা বেমাৰ থকা মানুহবিলাকতো জেগাতে প্ৰেছাৰ ইউজে হৈ যাব। কিন্তু আমি নহয়, আমি অলপ তাগৰা, আমি অলপমান তাগৰা, যিহেতু চেঙেৰা, যিহেতু ডেকা। গাড়ী ক্ৰছ। What the fuck? অলপ আস্তে হৈ আছে, মানে ডাঙৰ গাড়ী এখন গৈ আছে। চাওক আপোনালোকে দেখি আছে, ডাঙৰ গাড়ী গৈ আছে, এটা কাৰ গৈ আছে।
একদম অসুবিধা জেগাত আহি আছোঁ, একদম অসুবিধা জেগা, একদম সৰু সৰু জেগা, এটা গাঁৱৰ ৰাস্তা একদম মানে। ফাইনেলি আহি পहुंচিলোঁ ইয়াত, আৰু ইয়াত আছে আগত যাম, তাত ৰুম আছে, তাৰ ৰুমত সোমাম আৰু তাকো লৈ যাম। ভাইটিটোকো সুধিলোঁ কি নাম, হোৱাট ইজ ইউৰ নেম, হোৱাট ইজ ইউৰ নেম? হা কাইবাৰ্ছ, থেংক ইউ। আৰু তাক নামটো সুধিলোঁ অলপমান, কাইবাৰ্ছি না কি বুলি ক'লে, পাহৰিয়ে গ'লোঁ, কাইবাৰ্ছি নেকি। আৰু চাওক না, পূৰা গাঁৱৰ জেগা, একদম ধুনীয়া। কি এইফালে ফ্ৰী ফায়াৰ পাবজি ভাত খাই আছে বিটুদা মানে। আৰু এইফালে সৰু এটা পাকঘৰ, কিচেন ৰুম, একদম ধুনীয়া ৰুম। আৰু এইফালে কিবা কিবি ৰাখে নেকি, এন্তে আলু চালু তলত ৰাখে, আৰু এইফালে ব্লগিং কৰি আছে, আলু চালু ৰাখে। আৰু এইফালে আৰু একদম লোকেল ঘৰ, বহুত ঠাণ্ডা ঘৰ, আৰু বেলেগ ঘৰ নিচিনা নহয়। আৰু এইফালে ভাত খাই আছে, আন্ধাৰ হৈ আছে, একদম bare আন্ধাৰ। লাইটটো কোনটো? একদম পোহৰ। এতিয়া বৰ্তমান এনে বহি লৈছোঁ অলপ, সিও যাব ময়ো যাম, সিও যাব। ভাত খাই আছে বৰ্তমান, মইতো ভাত খালোঁ, আমি ভাত খালোঁ চবে। আৰু নকৰিলা ক'ত আছে, সিও আহিব, সিও আছে, সিও যাব। অলপমান ছাইডত দেখাই লওঁ আপোনালোকক ব্লগ। বাহিৰত সৰু ঘৰ, এইটো অলপ প্ৰব্লেম দিব, অলপমান মদ চদ যদি কোনোবা খাই আহে এনেকুৱা লাগি যাব। এইবোৰ একো কথা নাই, আমি নাখাওঁ বাৰু। এইফালে ৰুম হয় চব, এইবিলাক এইফালে চব থাকে, আৰু এইফালে থাকে চব। ভাড়া ৰুম আছে, ভাড়া ৰুমো আছে। আৰু গৈ আছোঁ এতিয়া ফাইনেলি, আপোনালোকে এইটো ব্লগটো একদম bare জেগাত গৈ দেখিব। আৰু নেক্সটত হাইৱেত গৈ বনাই আছোঁ, দেখি থাকক, চাই থাকক। আৰু ফাইনেলি আহোঁতে 2টা আছিল, এতিয়া বহুতে 3টা হ'লোঁ। এতিয়া 3টাই গৈ আছোঁ এটা কোম্পানীত। এই কোম্পানীত আজি আপোনালোকক যদিও পাৰোঁ অকণমান দেখাবলৈ চেষ্টা কৰিম, যদিও সুধি ল'ম বাৰু মই ইয়াত এটা ভিডিঅ' কৰিব পাৰিম নে নাই। যদি পাৰোঁ তেনেহ'লে ভিডিঅ' এটা কৰি দিম। আৰু নেক্সটত আপোনালোকে চাই থাকিব, কমেণ্ট কৰি, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু বহুতখিনি কৰি দিব। আৰু কমেণ্ট কৰি ক'ব ভিডিঅ'টো কেনেকুৱা পায়। কোম্পানীত গৈ ধুনীয়া ভিডিঅ' এটা হ'ব, একদম আৰু স্পেচিয়েলি এটা ব্লগিং। এইটো ফাৰ্ষ্ট ব্লগিং হ'ব মোৰ পূৰা এনেকুৱা হাইৱেত আৰু এনেকুৱা ৰাস্তাত, হেভি ব্লগিং এইটো হ'ব। আৰু বাৰু কেমেৰা বেকতটো দেখাই দিলোঁ আগতে, এতিয়া অলপমান চলগুৰি আৰু এটা বজাৰ এটা আছে, কেতিয়াবা সেই বজাৰটোকো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, যদি পাৰোঁ আপোনালোকক দেখুৱাম, নিশ্চয় দেখুৱাম। দেখাম আপোনালোকক, চলাগুৰি মাৰ্কেট দেখাম, এদিনমান দেখাম। এইটো একদম মানে আপোনালোকক কৈছোঁ যে দেখাম, আৰু ট্ৰাই কৰিম। বহুত সময় নাই নে, সেইটো কাৰণে বহুত অসুবিধা। ধৰক আমি ডাইৰেক্ট কোম্পানীত হাইৱেত অলপমান যাই মন উৰি গুচি যায়, কি জানো পায়ো হেৰুৱাই। মন উৰি গুচি যায়, কি জানো পায়ো হেৰুৱাই। ফাগুনৰে উৰণীয়া বাৰ
আকাশৰ ৰঙা ৰঙা ফুলে কানে কানে যি কথা নকলে জাকি মাৰি উৰা পক্ষী জাকে আকাশৰ আন্ধাৰে আৰু ফাইনেলি এনেকুৱা হাইৱেৰ পৰা আহি অলপ লেট হ'লোঁ কোম্পানী পাই গ'লো আৰু কোম্পানী আৰু সেই কোম্পানীত আপোনালোকক আজি দেখুৱাম কি মজা আছে মজা মাল আছে আৰু তাত নকবি আৰু আজি কোম্পানীত সোমাম চিকিউৰিটি পাই একদম পাৰে যি পায় হেল্পাৰ পাই কাম পাই যি কাম কৰে চবকে দেখাই দিম আজি যি হ'লে হ'ব যা ধনুখন ব্লগ চেনেলটোতে চাব আৰু ক'ত চাব তামিলনাডুৰ এনেকুৱা তেনেকুৱা কেতিয়াবা যদি আহে আপোনালোকে ক'ৰবাত কামত হয়তো কণ্টেইনাৰ আহিছে যদিও আহে তেনেহ'লে ইয়াত কেতিয়াবা সোমাই যাব পাৰিব যে এইটো কোম্পানীত এনেকুৱা তেনেকুৱা কোম্পানীত মই এনেকুৱা থাকোঁ আৰু চিকিউৰিটি ইয়াত বন্ধ কৰি আছোঁ গাড়ী পিছত দেখাম ক'ত পাৰ্ক কৰে গাড়ীটো যোনখিনি পাৰ্ক কৰে সেইখিনি দেখাই লাষ্টত ডাইৰেক্ট সোমাই লৈছে আৰু একদম জেগাত কোম্পানীৰ ভিতৰত আৰু অলপমান শব্দ হ'ব পাৰে দেই নাজানো কিন্তু আপোনালোকে বন্ধু আছে আৰু ইয়াতো আছে কাম কৰে ইয়াতে কাম কৰে এইটো হ'ল আমাৰ বেষ্ট ফ্ৰেণ্ড হয় লগৰীয়া হয় আপোনাৰ লগত কি জানে আৰু এইটো হ'ল আমাৰ আংকল আছে মই আছোঁ আৰু ধনু আৰু এতিয়া অলপমান দেখাম আপোনালোকক কোম্পানীটো কি ধৰণে মানে আমাৰ কোম্পানীত কেনেকুৱা কাম কৰোঁ আৰু তিনিটাই আমাৰ তিনিটাই কোম্পানীটো দেখাম কেনেকুৱা কি কাম কৰোঁ আৰু সম্পূৰ্ণ দেখাই যাম আৰু চাই থাকিব জতলা ব্লগ মুম্বাই আৰু ৰাজস্থান ক্ৰিকেট খেল হৈ আছে ক'ত এই ক্ৰিকেট খেল হৈ আছে মুম্বাই আৰু ৰাজস্থান আৰু ইহঁতে যাব ইউটিউব চেনেলত আৰু ইউটিউবটো গৈ থাকে বাৰু মাজে মাজে গৈ থাকে দেখিছেই নেক্সট ব্লগত যাওঁ এইফালে ব্লগ 11 নম্বৰ দৌৰ আৰু যিহেতু কোম্পানীৰ ভিতৰত দেখিছে আপোনালোকে আৱাজটো অলপ কম আহিব পাৰে কম আহিলেও কি কৰিব এইবিলাক চব মেচিন হয় চব মেচিন চব ৰিম'টেৰে কণ্ট্ৰল কৰে এইবোৰ মেচিন আৰু এইবোৰ যে আপোনালোকে যিটো দেখিছে এইবোৰ চব কিবাৰে বনোৱা হয় চব পাথৰেৰে বনোৱা হয় পাথৰ মানে একচুৱেলি পাথৰটো কাটিং কৰি ডাঙৰ পাথৰটো বনায় আৰু এনেকুৱা কৰিব লাগে চব পাথৰ হয় এইবোৰ আৰু এইবোৰ চব ৰিম'টেৰে কণ্ট্ৰল হয় এইবোৰ কিন্তু ইমানখিনি নাজানো কিন্তু দেখাৰ কাৰণে কৈছোঁ আৰু দেই জাষ্ট মই দেখিছোঁ সেইটো কাৰণে কৈছোঁ আৰু যিহেতু আপোনালোকে চাওক এইটো চাওক ইয়াত পাতি থৈ দিছে মানে ইয়াত চব এপক্সি লগোৱা হয় যিহেতু ওপৰত ক্লিন একদম চাফা হ'বলৈ কাৰণে সমান হ'বলৈ কাৰণে মানে আৰু ইয়াৰ বহুতখিনিতো বহুত কোম্পানী আছে এনেধৰণৰ কোম্পানী পৰা চেম কোম্পানী বহুতে আছে আৰু এইফালেও বহুতখিনি কিবা কিবি বহুত বস্তু আছে কিবা বস্তু মানে আৰু কেমেৰাটো অলপমান নৰ্মেল দিব পাৰে নাজানো কিন্তু লাইটো কম আছে ইয়াত চব লাইটৰে আৰু এইফালে গোটেইখিনি কোম্পানীৰ মই এতিয়া যিটো ক'লোঁ যে এটা পাথৰ যিহেতু পাথৰটো তৈয়াৰ কৰা হয় যে পাথৰটো কাটি পেলাই এনেদৰে বনোৱা হয় চেপেটা গোল গোলকৈ ওলোৱা হয় এইবোৰ আৰু এইবোৰ হৈছে ৰিম'ট এইবোৰ ৰিম'টৰে সৌবিলাক দেখিছে বস্তুটো যিহেতু এইটোৱে কণ্ট্ৰল কৰে আৰু এইফালে অফিচ ৰুম এটা আছে এইটো যিহেতু MD GMবোৰ ডাঙৰ মেনেজাৰবোৰ থাকে ইয়াত মেনেজাৰবোৰ কাম কৰে সেইবোৰ থাকে আৰু এইফালে আছে সম্পূৰ্ণ চাব পাৰে এইবোৰ চব কোম্পানীৰ হয় আৰু এইটোতো চব জেগাতে থাকে আজিকালি চব জেগাতে থাকে যিহেতু জুইটো লাগিলে যাতে নমাবৰ কাৰণে আৰু বহুত দুখত আছোঁ মই কিয় কাৰণে দুখত আছোঁ মই পিছত আপোনালোকক ক'ম আপোনালোকে কমেণ্ট কৰি মোক সুধিব পাৰে কিহত দুখত আছোঁ কি কাৰণে এনেকুৱা আছে আৰু সম্পূৰ্ণ বহুত ডাঙৰ কোম্পানী হয় একদম বহুত আৰু অসমৰ মানুহ বহুত আছে ইয়াত অসমৰ মানুহৰ গোটেইখিনি আছে অসমৰ মানুহ থাকে অসমৰ মানুহ বহুত কাম কৰিব আহে বহুত হাজাৰ লাখ অসমৰ মানুহ আছে আজিলৈ আৰু যাওঁ ঘৰলৈ উভতি ৰাতিও হ'ল বহুত ৰাতি হ'ল 11টা বাজিলে আৰু ইয়াৰ পৰা এতিয়া সম্পূৰ্ণ ওলাই আছোঁ আমি এইবোৰ
এতিয়া ব্লগ ডাইৰেক্ট ঘৰত যাওঁ, বহুত ৰাতি হ'ল, পিছলৈকে লগ পাই আছোঁ। আৰু বহুতখিনি বস্তু দেখাবলৈ আছিলে কিন্তু দেখাবলৈ নোৱাৰিলোঁ আপোনালোকক, ৰাতি হৈ গ'ল। আৰু এতিয়া ঘৰতে যাব লাগে, ভাত পানী নাই খোৱা। বৰ্তমান বাজিল 11:30, নিশা 11টা হৈছে। আৰু এতিয়া সম্পূৰ্ণ ওলাব লাগে ইয়াত টাইম পাছ কৰি লাভ নাই এতিয়া। আৰু ৰাতি হ'ল, এতিয়া হাইৱে ডাইৰেক্ট গৈ আছোঁ।